হিমন্তই দুপেক খাই চলাই নেকি নিৰ্বাচনী প্ৰচাৰ প্ৰতিখন নিৰ্বাচনী প্ৰচাৰৰ মঞ্চতেই কৰা নৃত্যৰ আঁৰৰ কথা হেনো এয়াই লোকসভা নিৰ্বাচনৰ প্ৰচাৰত হিমন্ত বিশ্বৰ নৃত্যৰ কাৰণ কি বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত তৰুণ গগৈয়ে কয় এনেদৰে আজিকালি খাই নেকি নিৰ্বাচনৰ মাজতে কৰা গগৈৰ এনে মন্তব্যই স্বাভাৱিকতে কৰিছে এক নিৰ্বাচনী বিতৰ্ক এসময়ৰ তৰুণ গগৈ অৰ্থাৎ কংগ্ৰেছৰ এজন বিশ্বস্ত নেতা আৰু আজিৰ বিজেপি নেতা হিমন্তৰ বিষয়ে তৰুণ গগৈয়ে সংবাদ মাধ্যমৰ আগত এনেদৰেই কৰিলে বিৰূপ মন্তব্য আকৌ এবাৰ মোদী চৰকাৰ শীৰ্ষক গানটিৰ তালে তালে মঞ্চ পদযাত্ৰা সকলোতে নৃত্য প্ৰদৰ্শন কৰা হিমন্তৰ বিপক্ষে গগৈয়ে ক'লে তেওঁৰতো মই ভাবি আছোঁ যে অলপমান মস্তিষ্কৰ হয়তো গণ্ডগোল হ'ব পাৰে বা নহ'লে হয়তো দুপেক আজিকালি খাই নেকি নহ'লে এনেধৰণৰ নাচ এইটো দেখা নাই হয় হিমন্তৰ মস্তিষ্কৰ বিকৃতি নহয় দুটা পেগ গগৈৰ সন্দেহ নিচাৰ ৰাগিতে নিৰ্বাচনী প্ৰচাৰত তেনেকৈ নাচে হিমন্তই গগৈ হিমন্তৰ বাকবিতণ্ডা কিছু কমিছিল যদিও গগৈৰ এনে বিৰূপ মন্তব্যৰ বিপৰীতে এতিয়া নিশ্চয় জনসাধাৰণে বাট চাব হিমন্তৰ প্ৰতিক্ৰিয়ালৈ